গাৰ্জেন সকলে পৰীক্ষা পতাৰ বিভিন্ন ছাত্ৰ সংগঠন সকলে বিশেষকৈ আসু আপসু সকলোৱে শিক্ষামন্ত্ৰী কৈছে যে অসমৰ পৰীক্ষা পাতাটো যে এটা খুব ভাল পৰম্পৰা আছে। আজি যদি আমি পৰীক্ষা নাপাতো কালি আনন্দৰাম বৰুৱা বঁটা আমি কাক দিম, স্কুটি আমি কাক দিম। সো অসমৰ পৰীক্ষাটোৰ লগত বহুত এম্পাৱাৰমেণ্ট পলিচিও যোগ হৈ আছে। সেইকাৰণে শিক্ষা বিভাগে জুলাই মাহৰ মাজ সপ্তাহত পৰীক্ষা পতাৰ কাৰণে চেষ্টা কৰিব আৰু তাত পৰীক্ষাৰ প্ৰশ্ন কাকত খুব ইজি বুলি মই নকওঁ, অবজেক্টিভ টাইপ হ'ব আৰু খুব ষ্ট্ৰেইট হ'ব। কোনোবা ল'ৰা 100ৰ ভিতৰত 100 পাবও পাৰিব, তেনেকুৱা ধৰণৰ থাকিব যদি অবজেক্টিভত থাকে। আৰু কোভিড নিয়ম মানি আমি পৰীক্ষা জুলাই মাহৰ মাজ সপ্তাহত অনুষ্ঠিত কৰিম, প্ৰভাইডেড তাত যদি পজিটিভিটি মাষ্ট বি বিলো 2%, যদি 2ৰ ওপৰত থাকে তেতিয়াহ'লে আমি স্কুলত ইভালুৱেশ্যন কৰিব দিব লাগিব। যদি 15 জুলাইলৈকে সাপোজ 15-16 জুলাই কাউন্সিলে ডিক্লেয়াৰ কৰিলে পৰীক্ষা, কিন্তু আমি 1 তাৰিখে দেখিলো যে নহয় পজিটিভিটি 3%, তেতিয়া ডেফিনেটলি আমি ষ্টুডেন্টৰ লাইফ ৰিস্কত ল'ব নোৱাৰো। সো কাউন্সিলে কালি পৰহি পৰীক্ষাৰ দিন দিব বা তাত ৰাইডাৰ থাকিব যে পজিটিভিটি বাই দেন মাষ্ট বি বিলো 2%। যদি পজিটিভিটি 2ৰ ওপৰত থাকে তেতিয়াহ'লে শিক্ষকসকলে স্কুলতে ইভালুৱেশ্যন কৰি ল'ৰা ছোৱালীক আগবঢ়াই দিব। সো এতিয়া ল'ৰা ছোৱালীয়ে পঢ়ি থাকিব লাগে 15 জুলাইত পৰীক্ষা হ'ব বুলি। কিন্তু যদি আমি তেওঁলোকৰ দেউতাক, আমি তেওঁলোকৰ অভিভাৱক যদি 1 জুলাইত আমি এছেছমেন্ট কৰিম, যদি 2%ৰ তলত পজিটিভিটি নাযায় তেতিয়াহ'লে জীৱনৰ ৰিস্ক লৈ লাভ নাই, আমি পৰীক্ষা কেনসেল কৰি স্কুল ইভালুৱেশ্যনৰ ওপৰত আমি তেওঁলোকক পাছ কৰাম। কেনেকৈ হ'ব, কি হ'ব, আচলতে এইটোলৈ কোনো চিন্তা কৰিবলগীয়া নাই। শিক্ষামন্ত্ৰী ডাঙৰীয়াই সংবাদমেল কৰি কালি পৰহি আপোনালোকক ক'ব। 3টা কথা আজিৰ দিনত আমি বুজি ল'ব লাগিব যে 15 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত পৰীক্ষা হ'ব, এদিন বা দুদিনৰ পৰীক্ষা হ'ব। ছোৱালীয়ে বেলেগকৈ দিব, ল'ৰাই বেলেগকৈ দিব, যাতে সোশ্যাল ডিস্টেন্স উইল বি মেইনটেইন। কিন্তু যদি 1 তাৰিখে পজিটিভিটি 2 নহয় তেতিয়াহ'লে পৰীক্ষা একেবাৰে কেনসেল হৈ যাব। সো উই আৰ নট গোইং টু টেক ৰিস্ক। আমি ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ আমি ৰিস্ক নলওঁ। কিন্তু যদি পৰীক্ষা পাতিব পৰা অৱস্থাত আছো তেতিয়াহ'লে আমি পৰীক্ষা পাতিব লাগে। আৰু এইটো বহুত ডাঙৰ কোনো অংক নহয়, একদম সিম্পল অংক যে ল'ৰা ছোৱালীয়ে কোভিড হওক নহওক এনেই পঢ়ি থাকিব লাগে। পঢ়ি থকাটো ছাত্ৰানাং অধ্যয়নাং তপাহা, গতিকে পঢ়ি থাকিব লাগে। পঢ়াৰ কাৰণে টেনচন ল'ব কি দৰকাৰ? দেশৰ আন ৰাজ্যে বন্ধ কৰিছে যদিও অসমে আন ৰাজ্যই কোভিড লকডাউন কৰি নিয়ন্ত্ৰণ কৰিছে, আমি লকডাউন নকৰাকৈ নিয়ন্ত্ৰণ কৰিছো। আন ৰাজ্যৰ তুলনাত আমি যদি কৰবাত ভাল কাম কৰিব পাৰো আমি কিয় ভাল কাম কৰিব নালাগে? ইয়াৰ বাবে আপোনাক ধন্যবাদ দিম। কথাটো কৈছো, কিন্তু যদি নোৱাৰো 1 তাৰিখে আমি আবান্দন কৰি দিম। যদি 1 জুলাইৰ ভিতৰত 2% তলত পজিটিভিটি নাহে আমি তেতিয়া ৰিস্ক নলওঁ, তেতিয়া আমি পৰীক্ষা নাপাতো। কিন্তু যদি কোভিডো নাই, পজিটিভিটিও নাই, আমি কিয় পৰীক্ষা নাপাতিম? গতিকে ইটি যে অলপ লাকো থাকিব। পৰীক্ষা দিব নোখোজা খিনি ল'ৰা যদি লাক ভাল তেতিয়াহ'লে 1 তাৰিখলৈকে 2%ৰ তলত নানামিব, পৰীক্ষা কেনসেল হৈ যাব। দিয়া খোজা দিব খোজা খিনিৰ যদি লাক ভাল, পজিটিভিটি 2ৰ তলত নামি আহিব। গতিকে কিন্তু হ'লে 15 পৰা 20 জুলাইৰ ভিতৰত হ'ব, তাতকৈ আৰু পিছত নহয়।